Indian, South Indian, South Indian, South Indian. But South Indian movies ইণ্ডাষ্ট্ৰীৰ লগত কোলাবৰেশ্যন কৰা এখন অসমীয়া চিনেমা হয়তো বহুতে চোৱাই নাই। Not only one ভাইলোক, এটা নহয়, দুটা নহয়, তিনিটা মানে তিনিটা ভাষাত মানে কি ৰিলিজ হ'বলৈ গৈছে এখন অসমীয়া চিনেমা। হয়তো নামটো আপোনালোকে নাজানে, তো নামটো কি? নামটো হ'ল সেয়া মানে কি বৰধৰাজ গোবিন্দাম, মানে ভিডি গোবিন্দাম মানে বৰধৰাজ গোবিন্দাম। হয়তো মানে কি এই চিনেমাখন বহুতে চোৱাই নাই, তো চাই লওক এই চিনেমাখনৰ কিছু মুহূৰ্ত মানে দ্য ট্ৰেইলাৰ অফ দ্য মুভি ভিধিৰাজ গোবিন্দাম মানে বৰধৰাজ গোবিন্দাম। বলক চাই লওক। শ্ৰী মহাবিষ্ণুৰ দশাৱতাৰ জানো নহয়, আৰু তাৰ পিছৰ অৱতাৰেই হৈছে এই বৰধৰাজ গোবিন্দম। অপৰাধীক ক্ষমা কৰিবলৈ মই শ্ৰী ৰাম নহয়, অপৰাধীক শাস্তি দিয়া মই শ্ৰীকৃষ্ণ। তো ইটো আছিলে মানে কি বৰধৰাজ বৰধৰাজ নামৰ চিনেমাখনৰ মানে কি মুভিখনৰ মানে কি কিছু মুহূৰ্ত। তো যিকি নহওক ভাই লওক, যদি এই চিনেমাখনৰ যদি আপুনি মানে কিছু ডিটেইলছ চায়, যদি ডিটেইলছ চাবলৈ যায়, তো ডিটেইলছ চালে দেখিব এইখন চিনেমাত আপোনাৰ মানে কি সেয়া ডাইৰেক্টৰ মানে চাই লওক। তো এই চিনেমাখনত ডাইৰেক্টৰ হ'ল, এইখন চিনেমাৰ ডাইৰেক্টৰ আপোনাৰ ভি সমুদ্ৰ হয় ডাইৰেক্টৰ এইখন চিনেমাৰ। আটাইতকৈ ডাঙৰ কথা মানে এই চিনেমাখনত আপোনাৰ মেইন ফিচাৰিং কৰিছে, মানে মেইন ৰ'ল কৰিছে এইখন চিনেমাত আপোনাৰ কোন মেইন ৰ'ল কৰিছে এইখন চিনেমাত ৰবি জাংগু এণ্ড প্ৰীতি কংগনা এণ্ড ৰবি জাংগু। তো যি কি নহওক ভাই লওক, এই চিনেমাখনৰ যদি আপুনি সেয়া চায়, এইখন চিনেমা মেইনলি আপোনাৰ প্ৰডাকশ্যন হ'ল আপোনাৰ এয়া কি বুলি কয় ভি সমুদ্ৰ ফিল্মছ এণ্ড কান্দ্ৰা কিবাকিবি। তো চাই ল'ব। যি কি নহওক, তাৰপিছত আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ ৰবি জাংগু, প্ৰীতি কংগনা এণ্ড কোনোবা আছে, মেনশ্যন কৰা নাই বাৰু ইয়াত। তাৰপিছত ডাইৰেক্টৰ হ'ল ভি সমুদ্ৰ। লেংগুৱেজ মানে আপোনাৰ তিনিটা ভাষাত দিয়া হ'ব মেইনলি, এছামিছ, তেলেগু এণ্ড তামিল। তো কোলাবৰেশ্যন আপোনাৰ এয়া দ্য মুভি মেক্স এ কোলাবৰেশ্যন বিটুইন চাউথ ইণ্ডিয়া এণ্ড এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰী, মানে চাউথ ইণ্ডিয়া আৰু এছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ মাজত কোলাবৰেশ্যন। তাৰপিছত টিজাৰ মানে আপোনাৰ ট্ৰেইলাৰটো অলৰেডি ৰিলিজ হৈ গৈছে, তো যিটো নেকি মোৰ ভিডিঅ'ত দেখা পাইছে অলপমান। বাকী এই চিনেমাখনৰ মানে কি এই চিনেমাখনৰ লগত কোনে জড়িত হৈ আছে, মেইন কাষ্টাৰৰ লগতে কোন জড়িত হৈ আছে, বলক চাই লওক একবাৰ। তো ভাই লওক, এই চিনেমাখনত মানে বৰধৰাজ গোবিন্দাম নামৰ চিনেমাখনত মেইন কাষ্টিং কৰিছে, অলৰেডি আমি ডিছকাছ কৰিলোৱে, ৰবি জাংগু এণ্ড প্ৰীতি কংগনা। তাৰপিছত কাষ্টিং কৰিছে আপোনাৰ বাহুবলী প্ৰভাকৰ, তাৰপিছত সুমন আছে, ঠিক আছে। এণ্ড তাৰ উপৰিও মানে দুই এজন আছে, আপোনাৰ মোৰ নামকেইটা জনাই দিছোঁ। আদাৰ কাষ্ট মেম্বাৰ্ছ মেনশ্যন ইন ৰিলেশ্যন টু দ্য ফিল্ম ইনক্লুড। যি কি নহওক মানে কি ফিল্মখনৰ লগত জড়িত হৈ থকা কেইজনমান ব্যক্তি হ'ল আপোনাৰ শুভালেখা সুধাকৰ, ৰবি কালে, অজয় ঘোষ, তাৰপিছত গলি চোদা মধু, তাৰপিছত আপোনাৰ নৱনী টি এণ্ড ডাইৰেক্টৰ হ'ল বীৰেন্দৰ সিং পাঞ্জাবী মানুহ, মানে একৰ্ডিং টু ইউটিউব ভিডিঅ'। যি কি নহওক, তো এইকেইজন মানে কি ৰিলেটিভছ হয়, মানে কি ফিল্মখনৰ লগত জড়িত হৈ থকা কেইজনমান ব্যক্তিৰ নাম। বাকী তো বাকী কমনো কি ভাই লওক, বাকী যি আছিল এয়াই। তো বাকী আপোনাৰ মতামত কি এই চিনেমাখনৰ ওপৰত, আপোনাৰ মতামত কি? চ' আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স, ঠিক আছে। কমেণ্ট কৰিলে নিশ্চয় ভাল পাম। তো যি কি নহওক ভাই লওক, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, এণ্ড যদি ভাল পালে অভিয়াছলি লাইক কৰি দিব এটা, ডু লাইক মানে, এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল। তো সেয়া মিলতে हैं फिर नेक्स्ट वीडियो पर, तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो।